তো এইখনে গাড়ী আগে কাগজ বহীৰ কামটো কৰি লওঁ, ডিলাৰত আহিছোঁ তো গাড়ী চাব, তো আগে কাগজ বহীৰ কামখিনি কৰি লওঁ। এইখনে গাড়ী, তো এইখনে গাড়ী চাব পাৰে মোৰ পিছে দেখা এইখনে আৰু। তো হেই গাইজ গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ভ্লগ। তো আজি মানে ৰাতিপুৱা কি ক'ম, এনেকুৱা ৰ'দ। প্ৰায় এতিয়া টাইম আপোনালোকক মানে ক'লোঁ, প্ৰায় এতিয়া টাইম হৈছে প্ৰায় 7টামান বাজিছে। 7টাত মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কি ক'ম, এনেকুৱা ৰ'দ পুৱাই। তো মানে আজিৰ ভ্লগটো বিশেষ একো নাই, জাষ্ট নৰ্মেল এটা ভিডিঅ' বনাব গৈছোঁ, যিহেতু আজি কলেজ চলেজ বন্ধ। তো আজি মানে কলেজ চলেজ বন্ধ, সেইকাৰণে মানে নৰ্মেল ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। তো ব'লক আগফালে যাই দেখাই আছোঁ। তো পিনে বেকগ্ৰাউণ্ডটো চাওক পিছৰ, ৱাও বেলেগ বেকগ্ৰাউণ্ড এটা, কিন্তু পিছৰে পিনে চাওক কি মজা এটা বেকগ্ৰাউণ্ড। আৰু মানে মই প্ৰায়ভাগে মানে ৰাতিপুৱা উঠিকেই বেকগ্ৰাউণ্ডটোত আহোঁ, আপোনালোকে নিজেই চাওক একবাৰ কি মজা, এইপিনে চাওক কি মজা এটা বেকগ্ৰাউণ্ড, চাওক কি ধুনীয়া পৰিৱেশ। তো এই ৰাতিপুৱাই ৰ'দ দিছে আজি। তো মানে আজিৰ ভ্লগটো কি হ'ব গৈছে মই ইমান এটা নাজানো, জাষ্ট এটা নৰ্মেল ভ্লগ বনাম, যিহেতু ডেইলি ভ্লগৰ চেলেঞ্জ লৈছোঁ। তো ডেইলিটো ভ্লগ দিবই লাগিব। তো পিনে আমৰো এটা ভিডিঅ' দিছিলোঁ, তো পিনে আম লাগিছে, চাওক কি মজা পিনে আম লাগি আছে। আৰু মানে ইফালেও চাব পাৰে, ইফালেও এডাল আম আছে। আৰু ইহঁতৰ মানে কিবা এখন দোকান বনাই আছে, দোকানৰ কাম কৰি আছে, কিবা দোকান বনাই আছে ইফালে। তো ইয়াত মানে আগতে মানে ভ্লগ বনাইছিলোঁ মই সেইখিনি জেগাত। তো আগতে মানে মোৰ এটা চেনেল আছিল ভাৰ্গৱ ভ্লগ 321। এতিয়া মানে সেইটো ভাৰ্গৱ ভ্লগ 321 অল্ড কৰি দিলোঁ। সিটোত আজিকালি ভিডিঅ' নাযাওঁ, কাৰণ সিটো কিবা এটা কাৰণে মানে ৰিপৰ্ট হৈ গ'ল, সেইকাৰণে সিটোত মানে আজিকালি ভিডিঅ' দিয়া নাযায় বাৰু। তো এইটো মানে মোৰ ভ্লগৰ 13 নম্বৰ ছিৰিজ। তো আপোনালোকে কমেণ্ট কৰিব মানে কেনেকুৱা ধৰণৰ ভ্লগ লাগে, তো সেই হিচাপত মই বনাব চেষ্টা কৰিম। তো এতিয়া মানে আহক দোকানৰ ফালে যাওঁ, কিবা যদি চেলেঞ্জ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি দিব। আৰু মাছ মাৰা ভিডিঅ' বনাম, আহক দেখাওঁ ক'ত মাছ মাৰা ভিডিঅ' বনাম। তো যদি লাগে মাছ মৰা ভিডিঅ'টো, ইয়াতে মানে মাছ মৰা ভিডিঅ' বনাম, তো সেইখিনিত বনাম। আৰু যদি আপোনালোকে লাগে মাছ মৰা ভিডিঅ' এটা বনাই দিম আৰু। তো এতিয়া আহক দোকানত গ'লে যাই থাকোঁ, আহক। তো আজিৰ মানে ভিডিঅ'টো নৰ্মেল ভিডিঅ' হ'ব গৈছে, জাষ্ট এটা ডেইলি ভ্লগ কাৰণে। তো যিহেতু ডেইলি ভ্লগৰ চেলেঞ্জ লৈছোঁ, ডেইলি ভ্লগটো দিবই লাগিব, সেইকাৰণে মানে নৰ্মেল ভিডিঅ' এটা বনাইছোঁ, যিহেতু কলেজ বন্ধ। তো আহক এতিয়া দোকানলৈকে যাই থাকোঁ। তো পিনে মানে দোকান আহি পালোঁ, আপোনালোকে চাব পাৰে পাৱাৰ অফ জব। তো মানে আপোনালোকে ছাপোৰ্ট কৰিব অলপ, মই মানে ভাল ভিডিঅ' দিব চেষ্টা কৰিম। তো এতিয়া মানে মই ভাতটো খাওঁ, তো ভাতটো খাই লগ পাই আছোঁ ৰ'ব। তো ইফালৰ মানে পৰিৱেশটো চাওক কি মজা। তো এইপিনে মানে এইখনে দোকান, তো এইপিনে মানে দোকান খুলি দিলোঁ পুৱাই 7টাতে খুলি দিলোঁ আজি। তো পিনে মানে খুলি দিলোঁ আৰু মজাকৈ দোকান। তো এতিয়া ভাবিলোঁ কি এক জেগাৰ পৰা ফুৰি আহোঁ। তো এতিয়া আপোনালোকে হাইৱে ৰাস্তা পাই গ'লোঁ। তো এতিয়া মানে আহি পালোঁ য'ত আহিছিলোঁ। তো এইফালে পাই গ'লোঁ বিশাল ইলেক্ট্ৰনিক। তো মানে ইয়াতে আহিছোঁ মানে ডিলাৰত। তো এইটো বিশাল ইলেক্ট্ৰনিক। তো এইফালে তালাটো খুলি লওঁ ৰ'ব। তো তেল ডিপৰ ভিউটো চাওক একবাৰ। তো এতিয়া ডিলাৰ খুলি দিলোঁ। তো এইবিলাক গাড়ী চাড়ী আছে আৰু। তো বঢ়িয়াকৈ খোলা হ'ল বাৰু ডিলাৰ। তো এতিয়া প্ৰায় টাইম হ'ল 10টা বাজে, 10:50। তো ইয়াত মানে বহি আছোঁ আৰু উপায় নাই আৰু, বৰিং লাগিছে বহি আছোঁ। ভাবিলোঁ কি কিবা ছবি তবি আকৌ অলপমান। তো এতিয়া দোকান বন্ধ কৰোঁ আৰু ঘৰলৈ গৈ থাকোঁ আৰু। তো ইফালে প্ৰায় দোকান বন্ধ কৰিলোঁ, তো এতিয়া ঘৰলৈ গৈ থাকোঁ।
এতিয়া ঘৰত যাওঁ আৰু তো এতিয়া ঘৰলৈ যাই থাকোঁ আৰু তো মানে সেই ৰাতিপুৱাই মানে ভ্লগটো আৰম্ভ কৰিছোঁ এতিয়া মানে প্ৰায় 8টাই বাজিল তো মানে ভ্লগটো তেতিয়া এণ্ড কৰা নহ'ল তো ভ্লগটো মানে এতিয়া শেষ কৰিম বুলি ভাবিলোঁ তো মানে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কোনোবাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই নেক্সট ভিডিঅ'ত লগ পাম কেৱল আপোনাক অলপ ছাপোৰ্ট কৰিব তো বাই তো মানে আজি কোৱালিটি কেনেকুৱা পাইছে ক'ব তো বাই নেক্সট ভিডিঅ'ত লগ পাম